হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল সোহন কুৰ্মী। আৰু এই ফ্ৰেণ্ড 1 জানুৱাৰী আৰু সকলোকে মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়াৰ। আমি গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰ, লগত আছে ফ্ৰেণ্ড বিষ্ণু কুৰ্মী। মই তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, ফাইনেলি আমি লাহোৱাল পাই গ'লোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, 20 মিনিটমান টাইম লাগিব। এইটো আপুনি দেখি আছে লাহোৱাল। ফ্ৰেণ্ডছ, আমি বকুল দি সোমাই আহিলোঁ আৰু এইটো হৈছে বকুল লাইন। ফ্ৰেণ্ডছ, ফাইনেলি আমি পাই গ'লোঁ জগন্নাথ মন্দিৰ। আৰু এতিয়া বাইকটো ছাইডত লগাই ল'ম, তাৰপিছত সোমাম ভিতৰত। হেল্ল' গাইছ, এতিয়া আমি আহি পাইছোঁ জগন্নাথ মন্দিৰ। আৰু এতিয়া আপোনালোকক জগন্নাথ মন্দিৰত আমি চাকি জ্বলাম আৰু জগন্নাথ মন্দিৰৰ কিছু অংশক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আহক গাইছ, ভিডিঅ'টো আগলৈ আগবঢ়াওঁ। এতিয়া লগৰজনে চাকি জ্বলাই আছে, চাওক আপোনালোকক চাকি জ্বলোৱা কিছু দৃশ্য দেখাই আছোঁ। লগৰজনে ধুনীয়াকৈ চাকি তাকি দিছে আৰু আগলৈ আমি আপোনালোকক জগন্নাথ মন্দিৰৰ ভিতৰলৈ সোমাই যাম আৰু কিছু অংশক দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। চাওক জগন্নাথ মন্দিৰৰ কিছু অংশক আপোনালোকে চাওক। এতিয়া মানুহবোৰে আহি চাকি দিছে আৰু এয়া হৈছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। এয়া চাওক, চবেই নিজৰ নিজৰ ব্যস্ততাৰ মাজত। আমাৰ বাইদেউকেইজনীয়ে চেলফিও লৈ আছে লগতে, আৰু আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। জগন্নাথ মন্দিৰৰ আপোনালোকেও আহিব পাৰে, ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে আছে। আৰু আহিলে নিশ্চয় জনাব, আমিও যাম, লগতে আপোনালোকক ঘূৰাবলৈ সহায় কৰিম। আৰু ভিডিঅ'টো চাওক আগলৈ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ফ্ৰেণ্ডছ, এইটো হৈছে মেইন ডাঙৰ মন্দিৰটো। তো আপোনালোক বলক ওপৰত লৈ গৈ আছোঁ। ভিতৰত পূজা কৰিব লাইন লাগিব। ইয়াৰ পৰাই দেখাই দি আছোঁ, মই ভিতৰলৈ নাযাওঁ। ফ্ৰেণ্ড, যাবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ। বাই।